নমস্কাৰ থাম্বনেল লিখি গম পালে চাগে কি বিষয়ত আজি হে কথা পাতিম বৰ হে বেছি দীঘলীয়া নকৰোঁ মই ভিডিঅ'টো তো আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ হে পৰীক্ষা 28 তাৰিখে সকলোৰে আছে তাৰ লগতে হে মোৰো আছে আৰু আপোনালোকে এনেকুৱা হে প্ৰশ্নবিলাক হে ভাবে নেভাবে মই গম নাপাওঁ কিন্তু মোৰ মনলৈ এনেকুৱা হে প্ৰশ্নবোৰ আহে মানে চাওক 350 টকা আপোনালোকেও হে দিছে ময়ো দিছোঁ কিন্তু আজি মানে কেইবাদিন হে দেখি আছোঁ ছ'চিয়েল মিডিয়াত বা নিউজ চেনেলত এই যোনটো 21 তাৰিখে পৰীক্ষা হৈ গ'ল সেই পৰীক্ষাটোত মানে আপোনাৰ সেই মোবাইল থ'বলৈও এডোখৰ আপোনাৰ সুব্যৱস্থা এডোখৰ জেগা নাই এতিয়া সকলোৰে লগত ধৰি লওক গাৰ্জেন যাব নোৱাৰে বা মাক বাপেক বা ককাই ভাই বা যাব নোৱাৰে তো তেনে ক্ষেত্ৰত কি হ'ব সেই মোবাইল পাৰ্চ এইবিলাক ইত্যাদি ইত্যাদি সেইবিলাক আপোনালোকে ক'ত থৈ যাব তো আগৰ ভিডিঅ'টোত মই দেখিছোঁ যিহেতু তেনেকুৱা একো সুব্যৱস্থা অসম চৰকাৰে হে কৰি দিয়া নাই আপুনি অকল ভিতৰতো এডমিটখন লৈ সোমাই যাব লাগিব বাকী আপোনাৰ সেই লগত যিবিলাক সেই পাৰ্চ বেগ কিবা কিবি থাকিবতো সেইবোৰ আপুনি ক'ত থৈ সেইবোৰ এই 28 তাৰিখৰ সেই পৰীক্ষাটো যে তাত সেইবিলাক ব্যৱস্থা হে থাকিব নাথাকে মই গম নাপাওঁ মোৰ মতে যদি থাকে তেতিয়াতো ভাল কথা ভিডিঅ'টো বনোৱাৰ মেইন কাৰণটো হ'ল মানে কি কাৰণ চাওক 350 টকা আপুনি দিছে মই দিছোঁ এই কোনোবাইতো এটা বিষয়ত নহয় কোনোবাই 3টা বিষয়তে কোনোবাই আপোনাৰ সেই 1400 টকা দিছে কোনোবাই 700 টকা দিছে তো এই পইচাটোতো আমাৰ সেই গছত নালাগে তো সেই মেইন কথাটো হ'ল কি এই পইচাখিনি ইউটিলাইজ মানে এই পইচাখিনি যে আমাৰ পৰা যে ল'লে 350 টকা 350 টকাটো আমাক ঘূৰাই নিদিয়ে তো সেইটো আমি তাৰ মানে সম্পূৰ্ণ ফাইদাটো পাম নে 28 তাৰিখে যেতিয়া পৰীক্ষা দি আপোনালোক হলৰ পৰা ওলাব পৰীক্ষা হলৰ পৰা যেতিয়া ওলাওঁতে আপোনালোকে এটা কাম কৰিব আপোনালোকৰ যোনখিনি অভিজ্ঞতা পৰীক্ষা হলত আপোনালোকে কি পালে কি নাপালে সেই পৰীক্ষাটো সেই কেনেকুৱা হ'ল মই ভাবিছোঁ মই এটা ভিডিঅ' বনাম মই সেই পৰীক্ষা হলটোৰ পৰা যেতিয়া মই ওলাম তাৰপাছতে মই এটা ভিডিঅ' বনাম আৰু মোৰ সেই প্ৰতিক্ৰিয়াখিনি মই ব্যক্ত কৰিম মই ভাবিছোঁ আপোনালোকেও যদি বিচাৰে আপোনালোকৰ সেই প্ৰতিক্ৰিয়াখিনি আপোনালোকে চাওক এতিয়া অসমত সেই 14 লাখ সেই নিবনুৱাই এই পৰীক্ষাটোৰ কাৰণে এপ্লাই কৰিছে তাৰে সেই 26,000 নে কিমানে পাব চাকৰি আৰু সেই বাকীখিনি ফুচ হৈ যাব তো মেইন কথাটো কি হ'ল সেই পৰীক্ষাত আপুনি যেতিয়া পৰীক্ষা দিবলৈ যাব তেতিয়া আপুনি পৰীক্ষা চেণ্টাৰত মানে সম্পূৰ্ণ সুবিধাখিনি পায় নে নাপায় পৰীক্ষা হলৰ পৰা ওলাই আপোনালোকে এটা ভিডিঅ' বনাব ভিডিঅ'টো খুব বেছি 30 ছেকেণ্ডমানৰ আপোনালোকে বনাব 30-40 ছেকেণ্ডৰ তাত ক'ব যে আপোনালোকে পৰীক্ষা চেণ্টাৰত কি দেখিলে কি নাই কি হ'ল কি সেই গোটেই কথাখিনি আপোনালোকে তাত ক'ব ভিডিঅ'টো ছ'চিয়েল মিডিয়াত আপোনালোকে প'ষ্ট আৰু যিসকলে ধৰি লওক সংকোচ কৰে বা সেই ছ'চিয়েল মিডিয়াত সেই দিবলৈ মানে বেয়া পায় সেইসকলে এটা কাম কৰিব মই ইয়াতে স্ক্ৰীণত মোৰ ইমেইল আইডিটো মই লগাই দিম আপোনালোকৰ সৰু সৰু ক্লিপ ধৰি লওক 20 ছেকেণ্ডৰ এটা সেই ভিডিঅ' ল'লে ভিডিঅ'টো লৈ পেলাই আপুনি মোৰ যোনটো ইমেইল আইডি আছে তাত আপোনালোকে মেইল কৰি দিব আপোনালোকৰ নাম আৰু ঠিকনাটো দি দিব মই মোৰ ইউটিউব চেনেলটোত মই আপলোড কৰি দিম তো মেইন কথা এইটোৱে মানে কি আমাৰ পৰা যোনটো 350 টকা ল'লে 350 টকাটোতো আমাকতো ঘূৰাই নিদিয়ে আমি পৰীক্ষা চেণ্টাৰটোত মানে সকলোখিনি সুবিধা পাম নে নাপাম এতিয়ালৈকেতো গম নাপাম চাওক অসমত এতিয়া সেই 14 লাখ আছে 14 লাখৰ যদি 1 লাখো বনায় সকলোৱে যদি এনেকৈ ভিডিঅ' এটা বনাই পেলাই তেওঁলোকৰ সেই প্ৰতিক্ৰিয়াখিনি ব্যক্ত কৰে আগন্তুক দিনত আমাৰ যোনবিলাক সেই পৰীক্ষা হ'ব তাত আমি ভাল সুবিধাখিনি পাম কাৰণ আমি এই পৰীক্ষাটো দিবলৈ এটা বিষয় হেৰিত আমি 350 টকাকৈ আমি পইচা দিছোঁ তো আমি তাৰ যোনখিনি সুবিধা পাব লাগে তো সেইখিনি পাব লাগে তো ভিডিঅ'টো সেইটোৱে তো আপোনালোকে খুব সৰুকৈ ক্লিপটো ল'ব 30-40 ছেকেণ্ডৰ ল'ব তাৰ ভিতৰতে আপোনালোকে সেই ক'বলৈ চেষ্টা কৰিব যে আপোনালোকে পৰীক্ষা চেণ্টাৰটোত সুবিধাখিনি সেই পালে নে নাপালে আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব সকলোকে 28 তাৰিখে সকলোৰে পৰীক্ষা আছে আৰু পৰীক্ষালৈ সকলোকে মই ভিডিঅ'টোৰ জৰিয়তে শুভকামনা জনাইছোঁ সকলোৰে পৰীক্ষা ভাল হওক এই পৰীক্ষা চেণ্টাৰত যেতিয়া আমি পৰীক্ষা দিবলৈ যাম পৰীক্ষা দিবলৈ যাওঁতে আমি তাৰ সুবিধাখিনি পাওঁ নে নাপাওঁ সেইটো কাৰণতহে মই ভিডিঅ'টো বনাইছোঁ আচলতে ইয়াত বেলেগ কোনো ভুল বুজি নল'ব ভিডিঅ'টো যদি পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত কি কয় ক'ব আৰু আপোনালোকে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বাকী সেই কথা ইমানখিনিয়ে পৰীক্ষা সকলোৱে ভালকৈ দিব আৰু শ্বেয়াৰ কৰি দিব যাতে সকলোৱে কথাখিনি গম সেইখিনিয়ে কথা সিমানেই তো আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ জয় অসম ধন্যবাদ বুম